আজিকালি চাকৰি পোৱাটো ইমান সহজ নহয় যে এটা এক্সাম দিব আৰু আপুনি চাকৰি পাই যাব। সাধাৰণ এটা 4th গ্ৰেডৰ পোষ্টৰ বাবে শ মানুহে এপ্লাই কৰে আৰু তাৰ মাজত বহুত মাষ্টাৰ কৰা PhD কৰাও থাকে। যদি আপুনি ভাবিছে যে আপুনি ভাল চাকৰিয়াল হ'ব বা এজন IAS অফিচাৰ হ'ব আৰু তাৰ বাবে আপুনি UPSC পৰীক্ষা দিব আৰু সন্দীপ মহেশ্বৰীৰ ভিডিঅ' চাই আছে এণ্ড ৱৰ্ল্ডৰ ওৱান অফ দ্য টাফেষ্ট এক্সাম ক্ৰেক কৰিব পাৰিব, হাউ ষ্টুপিড। মই দেখোঁ বহুত UPSC এস্পিৰেণ্ট আছে যি সন্দীপ মহেশ্বৰীৰ ভিডিঅ' চাই থাকে, যি ইভেন ভেলুৱেবল টাইম ৱেষ্ট কৰি ছেমিনাৰ এটেণ্ড কৰিব আহে, যিটো সময়ত তেওঁ 2টা বা তাতোধিক টপিক কমপ্লিট কৰিব পাৰিলে হয়। যদি আপুনি পঢ়িবৰ বাবে আপুনি এটা চাকৰিৰ বাবে মটিভেশ্যনেল কণ্টেণ্ট চাব লগা হয়, দেন ইটছ নট ফৰ ইউ মাই ফ্ৰেণ্ড। বেলেগ কিবা এটা ট্ৰাই কৰক। মূল্যৱান সময় আৰু ধনৰ ৱেষ্ট নকৰিব। ইটছ এ ষ্টুপিডিটি। ভুল আপোনাৰ নহয়, এই বস্তুবিলাকৰ মাৰ্কেটিং এনেদৰে কৰা হৈছে যে ইটছ লাইক এ ৰসগোল্লা। বাট ডায়েবেটিছ যে আছে সেইটো কোনেও নকয়। কোটা বা তেনেকুৱা ঢেৰ জেগা আছে য'ত UPSC, IIT, AIMS এইবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ ল'ৰা ছোৱালী যায়, কিন্তু বহুত মাক বাপেকৰ ল'ৰা ছোৱালী তাত হেৰাই যায়, বহুতে ছুইচাইড কৰে, বহুত ধ্বংস হৈ যায়। সেই কথাবিলাক আমি গম নাপাওঁ। তাৰ এটা ডাৰ্ক ছাইড আছে, সেই ডাৰ্ক ছাইডটো আমি গম নাপাওঁ। আৰু এষাৰ কথা কয় যে পাহাৰটো আঁতৰৰ পৰা দেখিবলৈ বৰ ধুনীয়া, কিন্তু ওচৰ পালেহে গম পায় তাত কিমান খালবাম আছে, ওচৰৰ পৰাহে আচল ৰূপ গম পায়। ঠিক একেই neet, JEE, APSC, UPSC এই এক্সামবিলাক 80 to 85% মানুহৰ কাৰণে নহয়। কথাটো বেয়া নাপাব কোৱাৰ বাবে, ইটছ ৰিয়েলিটি। এজন মহান ব্যক্তিয়ে কৈছিল ইটছ অ'কে টু বি নট অ'কে। এইটো সম্পূৰ্ণভাৱে নৰ্মেল যে আপুনি এজন ডক্টৰ, এজন ইঞ্জিনিয়াৰ বা এজন চাইণ্টিষ্ট বা এজন IAS, DC, SP নহয়, তাত আপোনাৰ জীৱনটো ধ্বংস হৈ নাযায় বা আপুনি বেকাৰ নহয় যে আপুনি IAS অফিচাৰ হ'ব নোৱাৰিলে। এইবোৰৰ পাছত লাগি টাইম আৰু টকাৰ বৰবাদ নকৰিব। এইবোৰ নহ'লেও আপুনি ধনী হ'ব পাৰিব। 20,000, 30,000 বা চাকৰি নহ'লেও আপুনি বহুত ধনী হ'ব পাৰিব, জীৱনত সফল ব্যক্তি হ'ব পাৰিব। আৰু তাৰ বাবে ইতিহাস সাক্ষী আছে। বহুত এনেকুৱা মানুহ আছে যাৰ এইবিলাক নাছিল, কিন্তু আজি তেওঁলোক আমাৰ বাবে একোজন আদৰ্শ। কিন্তু এটা কথা সদায় মনত ৰাখিব যে কাহানিও শিকা বন্ধ নকৰিব। কি ঠিক কেতিয়া কোনটো ৰকেট উৰি যায়। ঢেৰ কোম্পানী আছে, মই নাম ল'ব বিচৰা নাই, যি আপোনালোকক সপোন বেচিছে। তেওঁলোকৰ এই সপোনবিলাক বিকাৰ আঁৰত তেওঁলোকৰ এটাই থাকে, মুনাফা আদায় কৰা। যিকোনো প্ৰকাৰে আপোনালোকক মটিভেট কৰি, মেনুপুলেট কৰি, কিবা কৰি আপোনালোকৰ পৰা টকাকেইটা সৰহ কৰাৰ পাছত একো মেটাৰ নকৰে। অকল পইচাকেইটা সৰহ কৰালৈকে আপোনালোকক ঢেৰ প্ৰলোভন দিব। আপুনি চাকৰি পাব, বহুত ডাঙৰ ড্ৰিম যিটো আপুনি দেখিব পাৰে যে আপুনি এজন মংগল গ্ৰহত আছে, সেইটো সপোনো দেখাব দৰকাৰ হ'লে। যে আপুনি এইটো কোৰ্চ বাই কৰিলে, এইটো কোৰ্চ কিনি ল'লে যে আপুনি মংগল গ্ৰহ পাই যাব, সেইটোও দেখাব। বাট ৰিয়েলিটিটো চবেই নাজানে। চববিলাক ইলন মাস্ক নহয়, চববিলাক জুবিন গাৰ্গ নহয়, চববিলাক আজি আনন্দ মিশ্ৰা নহয়, আজি চববিলাক IAS অফিচাৰ হ'ব নোৱাৰে, সেইটো সত্য। আৰু চববিলাক ধনীও হ'ব নোৱাৰে। যদি গোটেই পৃথিৱীৰ মানুহবিলাক ধনী হৈ যায়, তেন ধনীৰ ডেফিনেশ্যনটোৱে নাথাকিবচোন। চববিলাক বস্তু চববিলাক মানুহৰ কাৰণে নহয়। বিভিন্ন স্থানত বিভিন্ন মানুহৰ বিভিন্ন প্ৰয়োজনীয়তা আছে। সেই প্ৰয়োজনীয়তা আপোনালোকে নিজেই বিচাৰি লওক আৰু নিজৰ জেগাত এজন সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰক। সেই সফল ব্যক্তিজন এজন ভাল মানুহ হোৱা, আৰু সেই সফল ব্যক্তিজন এজন ভাল দেউতাক হোৱা, আৰু সেই সফল ব্যক্তিজন এজন সমাজত আদৰ্শ ব্যক্তি হোৱা। সেই সফলতাৰ ডেফিনেশ্যন কেতিয়াবা ধন নহ'বও পাৰে, কেতিয়াবা ফেম নহ'বও পাৰে। চবৰ কাৰণে সফলতাৰ ডেফিনেশ্যন বেলেগ বেলেগ। লোকৰ সফলতাৰ ডেফিনেশ্যনৰ পাছত দৌৰি নিজৰ সময় আৰু টকা বৰবাদ নকৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।